নমস্কাৰ এভৰিৱান, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আছাম। চিটেট সম্পৰ্কত এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আহিছে। লাষ্ট ভিডিঅ'টো আপোনালোকৰ লগত চিটেট সম্পৰ্কতে আছিলে, যিখিনি নতুন খবৰ চলি আছে বৰ্তমান সেই খবৰখিনিৰ ওপৰত বেছ কৰিয়েই লাষ্ট ভিডিঅ'টো আছিলে। 4টা লেভেলত চিটেট হ'ব, নেক্সট যি চিটেট হ'ব ডিচেম্বৰত তাত কিবা চেঞ্জেছ হ'ব নেকি, চিটেটৰ যি 4টা লেভেল হ'ব সেইটো NCTৰ গাইডলাইনখিনি অহাৰ পাছত হ'ব, যিখন গাইডলাইন NEP 2020ৰ ওপৰত বেছ কৰি হ'ব। গোটেইখিনি কথা ডিটেইলছত আমি আপোনালোকৰ লগত লাষ্ট ভিডিঅ'টোত আলোচনা কৰিছোঁ, যিটো ভিডিঅ' বহুতে চাইছে, আমাৰ ফেচবুক পেজ জিবিএন আছামতো চাইছে, আমাৰ এই ইউটিউব চেনেল জিবিএন আছামতো চাইছে। গতিকে যিসকলে চোৱা নাই চাব এবাৰ, বহুখিনি কথা জানিব পাৰিব। এতিয়া আজিৰ যিখিনি কথা আপোনালোকক জনাম, এই কথাখিনিতে বহুতৰে যি প্ৰশ্ন আছে যে চেঞ্জেছটো হ'ব সেইটো সকলোৱে গম পাইছে, 4টা লেভেলত হ'ব, কিন্তু কেতিয়াৰ পৰা হ'ব। আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে একদম প্ৰায় অফিচিয়েলি জনাৰ নিচিনাই কথা, তো কথাখিনি গম পাব। গতিকে ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ যিসকল আমাৰ অসমৰ পৰা যিসকলে চিটেট দিব তো তেওঁলোকে এই কথাখিনি জনাটো দৰকাৰ, কাৰণ অসমত বহুত বেছি এই কথাখিনি চৰ্চাত নাই। যিমান চেণ্ট্ৰেল লেভেলত বা চেণ্ট্ৰেল লেভেলৰ ইউটিউব চেনেলেই হওক, নিউজ পেপাৰেই হওক, নিউজ চেনেলবোৰতেই হওক, যিখিনি কথা মানে চেণ্ট্ৰেল লেভেলত চেণ্ট্ৰেলি কথাখিনি চলি আছে, সেই সমান্তৰালভাৱে কিন্তু অসমত এই কথাখিনি চৰ্চাত নাই, যিটো চৰ্চাত থাকিব লাগিছিল। কাৰণ 9 to 12 মানে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট লেভেলতো চিটেট হ'বলৈ গৈ আছে, এই কথাখিনি কিন্তু জনাটো সকলোৱে দৰকাৰ। LP UPটো বাৰু চলিয়ে আছে, কিন্তু যিটো নতুন চেঞ্জেছ হ'ব এই কথাখিনি সকলোৱে জনাটো দৰকাৰ। এতিয়া আপোনালোকক আজিৰ এই ভিডিঅ'টোত যিখিনি নতুন খবৰ আহিছে যে যিটো চেঞ্জেছ হ'ব সেইটো কেতিয়াৰ পৰা হ'ব, আৰু ইয়াৰ ওপৰত NCTৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট অফিচিয়েল খবৰ জনোৱা হৈছে। NCTৰ যিগৰাকী চেয়াৰপাৰ্চন প্ৰফেচাৰ পংকজ অৰোৰা ছাৰ, তো তেখেতে হিন্দুস্তান টাইমছত এই কথাখিনিৰ স্পষ্টীকৰণ দিছে, আৰু তাৰ পাছত NCTৰ এক্স হেণ্ডেল যোগেও যিখিনি কথা পংকজ অৰোৰা ছাৰে হিন্দুস্তান টাইমছত কৈছে, তো সেই একেখিনি কথাকে তেওঁলোকে NCTয়ে এক্স হেণ্ডেল মানে আগৰ যি টুইটাৰ আছিলে টুইটাৰ হেণ্ডেল যোগে কথাখিনি শ্বেয়াৰ কৰিছে। তো এই কথাখিনি আপোনালোকে জনাটো দৰকাৰ। এতিয়া হিন্দুস্তান টাইমছক পংকজ অৰোৰা ছাৰে কি কৈছে সেইখিনি এবাৰ আপোনালোকক মই জনাব বিচাৰিছোঁ। তেখেতে কৈছে, আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব, আমাৰ টেলিগ্ৰামত মই বাৰু দি দিম, বা আপোনালোকে ভিডিঅ'টোৰ স্ক্ৰীনতো অকণমান দি দিম, আপোনালোকে চাব পাৰিব। তো তেখেতে কৈছে এইখিনি কথা যে চিটেট উইল বি এক্সপাণ্ডেড টু 4 levels, including for the first time classes 9 to 12 from this year or next. He clarified that such changes will be considered only after 2027. গতিকে এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট দেই। When the first batch of the 4-year integrated teacher education program, that means ITEP graduates. তো এইখিনি কথাতেই তেখেতৰ এইখিনি কথাতেই গোটেইখিনি কথা লুকাই আছে। মানে এই যিটো চেঞ্জেছ হ'ব, চেঞ্জেছটো ডেফিনেটলি হ'ব। এইটো NCTৰ যিখন গাইডলাইন, সেই গাইডলাইনখিনি অহাৰ পাছতে আমি টিচাৰ ৰিক্ৰুইটমেণ্টত কেনেকুৱা ধৰণৰ চেঞ্জেছ দেখিবলৈ পাম, টেটৰ পৰীক্ষা মানে নট অনলি চিটেট, যি টেট হয় তো সেই টেটত কেনেকুৱা ধৰণৰ চেঞ্জেছ হ'ব পাৰে এই কথাখিনিও জানিব পাৰিম, কাৰণ NCTৰ যিখন গাইডলাইন আহি আছে তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে, এইখন NEP 2020ৰ ওপৰত বেছ কৰি হ'ব। গতিকে NEP 2020 যিখিনি কথা কোৱা হৈছিলে টেটৰ ক্ষেত্ৰতে হওক বা টিচাৰ ৰিক্ৰুইটমেণ্ট ক্ষেত্ৰতে হওক, গোটেইখিনিৰ এটা আমি ৰিফ্লেকশ্যন ইয়াতে আমি দেখিবলৈ পাম NCTৰ গাইডলাইনখনত। গতিকে সেই কথাখিনিৰ পৰা যদি চাবলৈ যাওঁ, ডেফিনেটলি NEP 2020য়ে যিটো কয় যে 5+3+3+4 যিটো FPMS মডেলৰ কথা কয়, তো ডেফিনেটলি যিহেতু 4টা লেভেল হৈ গ'ল, 10+2 টো ৰিপ্লেচ কৰি পেলাই, তো চিটেটটো 4টা লেভেলত হ'ব। এইখিনি কথাটো আপোনালোকে নিশ্চয় আমাৰ আগৰ ভিডিঅ'তে হওক বা নিজৰ ফালৰ পৰা গম পাইছে। কিন্তু এই যিটো চেঞ্জেছ হ'ব, এই চেঞ্জেছটো আমাৰ হ'ব পংকজ অৰোৰা ছাৰে জনোৱা মতে এই চেঞ্জেছটো হ'ব 2027ৰ পাছত। কিয় 2027টো কোৱা হৈছে, কাৰণ এতিয়া আপোনালোকে গম পায় যে 4-year টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম, যিটো ITEP প্ৰগ্ৰেম বুলি কয়, তেওঁলোক মানে এইটো প্ৰগ্ৰেম চলি আছে, যিটো প্ৰগ্ৰেম ফৰ দ্য ফাৰ্ষ্ট টাইম 2023ৰ পৰা আৰম্ভ হৈছিলে। মানে প্ৰথম যিটো বেটছ, সেই প্ৰথম বেটছটো 2023ৰ পৰা আছিলে। তো 4 বছৰ যিহেতু 2027ত এই বেটছটো শেষ হ'ব, মানে এই বেটছটো গ্ৰেজুৱেট হ'ব। তো গ্ৰেজুৱেট হোৱাৰ পাছতহে এই যিখিনি কথা আছে যে 4 বছৰ 4টা লেভেলত চিটেট হ'ব, এই কথাখিনিৰ আমি চেঞ্জেছ এটা দেখিবলৈ পাম। 2027তেই চেঞ্জেছটো দেখিবলৈ পাম তেনেকুৱা নহয়, মানে প্ৰচেছটো হওঁতে সময় ডেফিনেটলি লাগিব। এইটো এমাহ 2 মাহ 3 মাহত হোৱা কথা নহয়, হয়তো এবছৰো লাগি যাব পাৰে। কিন্তু এই এতিয়া যিখিনি বৰ্তমান কথা চলি আছে, যিটো চিটেট ডিচেম্বৰত হ'বলৈ গৈ আছে, জুলাইত বাৰু নহ'ল কিবা ইণ্টাৰনেল তেওঁলোকৰ এক্সামৰ কাৰণে, গতিকে ডিচেম্বৰত যিটো চিটেট হ'ব বা 2026ত যি জুলাই আৰু ডিচেম্বৰত চিটেট হ'ব, তাত
আমি চেঞ্জেছটো যে দেখিবলৈ নাপাওঁ এই কথাখিনি একদম স্পষ্ট মানে আপকামিং ডেজত যিটো চিটেট হ'ব সেইটো বা সেই চিটেটখিনি যেনেকুৱা ধৰণে চিটেট যিটো লেভেলত চলি আছে যিটো চিলেবাছত চলি আছে ঠিক তেনেকুৱা ধৰণে চিটেটটো চলি থাকিব ডেফিনেটলি কুৱেশ্যনৰ লেভেলতটো ডেফিনেটলি চেঞ্জেছ থাকিব যিখিনি চেঞ্জেছ আমি 2021ৰ পৰা আমি দেখিবলৈ পাইছোঁ সেইটো এই চেঞ্জেছটোৰ লগত ৰিলেটেড নহয় এইটো কুৱেশ্যনৰ লেভেল চেঞ্জেছ সেইটো ডেফিনেটলি থাকিবই সেইটো কথা ইয়াৰ লগত ৰিলেটেড নহয় যিটো মানে চিষ্টেম চেঞ্জৰ কথা কৈছে সেইটো 2027ৰ পাছতহে হ'ব মানে 27ৰ পাছতহে এই কথাবোৰৰ আলোচনা হ'ব তেতিয়ালৈকে NCTৰ নতুন গাইডলাইনছো আহি যাব তো এই যিটো বেটছ এই বেটছটো যিটো ফাৰ্ষ্ট বেটছ তেওঁলোক গ্ৰেজুৱেট হ'ব তাৰ পিছত গোটেই কথাখিনিৰ আমি ৰিফ্লেকশ্যন দেখিবলৈ পাম গতিকে এতিয়া এই যিবোৰ কথা চলি আছে এই কথাখিনি মানে ধৰক নিউজ চেনেলবোৰেতো কিবা এটা ইছ্যু পালেতো বহুত ডাঙৰ ইছ্যু কৰি দিয়ে সেইটোকেই মানে বাৰে বাৰে চলাই থাকে গতিকে সেই কাৰণে মানে পংকজ অৰোৰা ছাৰে এই কথাখিনিৰ এটা ক্লেৰিফিকেশ্যন দি দিলে যাতে কেণ্ডিডেটসকল পেনিক নহয় আৰু তেওঁলোকে যাতে তেওঁলোকৰ যিখিনি প্ৰিপাৰেশ্যন আছে সেই প্ৰিপাৰেশ্যনখিনি যাতে ভালদৰে কৰিব পাৰে আৰু আপোনালোককো মই এই কথাখিনি জনালোঁ যিসকলে আপকামিং ডেজত চিটেট দিবলৈ গৈ আছে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে পেনিক হোৱাৰ কোনো দৰকাৰ নাই লাষ্ট ভিডিঅ'টোত যিখিনি কথা কৈছিলোঁ সেই একেখিনি কথাকে মই এতিয়াও কওঁ যে আপোনালোকে আগৰ যি পেটাৰ্ণ মতে আগৰ যি চিলেবাছ মতে প্ৰিপাৰেশ্যন কৰি আছিলে তেনেকুৱা ধৰণেই প্ৰিপাৰেশ্যন কৰি থাকক 27ৰ পিছত দেখা যাব কি হয় এতিয়ালৈকে আপোনালোকে একো ভয় খাবৰ দৰকাৰ নাই যেনেকৈ পঢ়ি আছে তেনেকৈ পঢ়ি থাকক চিটেটটো হ'ব ডিচেম্বৰত ডেফিনেটলি আৰু 4 বছৰ 4টা লেভেলতো চিটেট হ'ব কিন্তু সেইটো আমি 27ৰ পিছত আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত আৰু যদি কিবা অথেন্টিক ইনফৰমেশ্যন পাওঁ এনেকুৱা ধৰণে আপোনালোকক মই জনাই থাকিম তাৰ বাবে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব যদি ইউটিউবত চাই আছে আৰু ফেচবুক পেজখনত যদি চাই আছে তেনেহ'লে আমাৰ ফেচবুক পেজখন আপোনালোকে ফলো কৰিব গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ